প্ৰথম এক্সচেঞ্জত লিষ্টিং হওঁতে ইয়াৰ দাম কিমান হ'ব সেইটো দেখুৱাই থৈ যাম আপোনালোকক। কিন্তু তাৰ আগতে মই আপোনালোকক আৰু এটা ভাল খবৰ দি থৈ যাওঁ। হেল্ল' নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটা নতুন ধামাকাদাৰ আৰ্নিং এপ, যিটো সম্পূৰ্ণ ফ্ৰী আৰু আপোনালোকে মোবাইলৰ দ্বাৰা কৰিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু এইটো ভিডিঅ'তে মই এই কইনটো প্ৰথম এক্সচেঞ্জত লিষ্টিং হওঁতে ইয়াৰ দাম কিমান হ'ব সেইটো দেখুৱাই থৈ যাম আপোনালোকক। আৰু যদিহে আপোনালোকে এনেকুৱা ফ্ৰী আৰ্নিং সম্পৰ্কীয় নতুন নতুন তথ্যবিলাক আগতীয়াকৈ পাই থাকিব বিচাৰে, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'ব। যিসকল লোকে পাই নেটৱৰ্কৰ মাইনিং প্ৰথমৰ পৰা নাপালে, সেইসকলৰ বাবে এই মাইনিং এপটো বহুত উপযোগী হ'ব। কাৰণ এই মাইনিং এপটো এতিয়াও ইয়াৰ মাইনিং স্পীড কমি যোৱা নাই। প্ৰথম অৱস্থাত পাই নেটৱৰ্কৰ মাইনিং স্পীডটো যিমান আছিলে, এতিয়া সেই স্পীড নাই। তো এতিয়া আমাক এটা পাই কইন মাইনিং কৰিবৰ কাৰণেও 2-3 দিনৰ সময়ৰ প্ৰয়োজন হয়। সেই বুলিয়ে আপোনালোকে পাই নেটৱৰ্কৰ মাইনিং কৰিবলৈ এৰি নিদিব। আৰু যিসকল লোকে এতিয়ালৈকে পাই নেটৱৰ্কৰ মাইনিং আৰম্ভ কৰা নাই, তেওঁলোককো কওঁ, আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই নেটৱৰ্কৰ মাইনিং কেনেকৈ কৰিব পাৰি সেইটো ভিডিঅ'ৰ লিংক দি দিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকেও পাই নেটৱৰ্কৰ মাইনিং আৰম্ভ কৰক। কাৰণ এই বস্তুবিলাক আমি সম্পূৰ্ণ এতিয়া ফ্ৰীকৈ পাই আছোঁ, আৰু ফ্ৰীকৈ পাই থাকোঁতে কালেক্ট কৰি থোৱাটো ভাল। কাৰণ ক'বতো নোৱাৰি কোনটো কইনছৰ ভৱিষ্যতে কিমান দাম হয়গৈ। আৰু ফ্ৰীকৈ পাই থকা বস্তু এটা কালেক্ট কৰি থোৱাটো একো ডাঙৰ কথা নহয়। লাগিলে তাৰ ভৱিষ্যতে যিমান দামেই নহওক কিয়, কিয়নো তাত আমাৰ যাবলগীয়া একো নাথাকে, থাকিলে মাত্ৰ পাবলগীয়াহে থাকিব। আজিৰ এই মাইনিং এপটো আপোনালোকে স্ক্ৰীণত দেখা পায়ে আছে। ইয়াৰ নামটো হৈছে পাই কুকইন। মই ইয়াক আপোনালোকক প্লে' ষ্ট'ৰত দেখাই দিছোঁ। আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব, আৰু প্লে' ষ্ট'ৰত গৈ আপোনালোকে পাই কুকইন বুলি ছাৰ্চ কৰিব। এপটো এনেধৰণে ওলাব, ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে আপোনালোকৰ জিমেইলৰ দ্বাৰা ৰেজিষ্টাৰ কৰি ল'ব। তাৰ তলতে আপোনালোকৰ পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ ওলাব, পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। আৰু তাৰ তলতে আপোনালোকৰ ইনভিটেশ্যন কোড দিবলৈ ওলাব। ইনভিটেশ্যন কোডটোত আপোনালোকে মোৰ এই ইনভিটেশ্যন কোডটো দি দিব পাৰিব, যাৰ ফলত আপোনালোকে কেইটামান কইন ফ্ৰীকৈ একো নকৰাকৈ পাব। মোৰ ইনভিটেশ্যন কোডটো এই স্ক্ৰীণত দি দিছোঁ, এইটো প্ৰয়োগ কৰিব পাৰিব। পাই কুকইন মাইনিং এপটোত এতিয়া বৰ্তমান ঘণ্টাত প্ৰায় 11 পৰা 13-14টালৈকে কইন মাইনিং কৰিব পৰা অৱস্থাত আছে। চ' বন্ধুসকল, আপোনালোকে যিমান পাৰে সোনকালে চেষ্টা কৰক এপটোত ৰেজিষ্টাৰ কৰিবলৈ। এপটোৰ মেইন মাইনিং বটনটো হ'ল এইটো। ইয়াত ক্লিক কৰি আপোনালোকে 24 ঘণ্টাৰ মূৰে মূৰে ইয়াৰ মাইনিং ষ্টাৰ্ট কৰি থাকিব লাগিব। ইয়াৰ উপৰিও এই মাইনিং এপছটোত আপোনাৰ প্ৰত্যেক ঘণ্টাৰ প্ৰতি এটা বনাছ পায়, সেইবিলাকো ক্লাইম কৰিব পাৰিব প্ৰত্যেক ঘণ্টাৰ প্ৰতি। আৰু ডেইলি ৰিৱাৰ্ডৰ এটা গিফ্ট পায়, সেইটো ক্লাইম কৰিব পাৰিব। আৰু প্ৰত্যেক আধা ঘণ্টাৰ মূৰে মূৰে এটা লুট বক্স পায়, সেইবিলাকো ক্লাইম কৰিব পাৰিব। মুঠৰ ওপৰত এই এপটোত এতিয়া বহুত স্পীডত মাইনিং হৈ আছে। তেন্তে বন্ধুসকল, ইয়াত আৰু দেৰি নকৰি আমি এই কইনটোৰ প্ৰথম এক্সচেঞ্জত লিষ্টিং হওঁতে ইয়াৰ দাম কিমান হ'ব সেইটো চাই লওঁগৈ বলক। ইয়াৰ বাবে প্ৰথমে আপোনালোকে এই মোৰ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত এনেদৰে দেখা পাব, ইয়াত আপোনালোকে তললৈ স্ক্ৰল কৰিব গোটেই পেজটো। তলত আপোনালোকৰ এই হোৱাইট পেপাৰ বুলি অপশ্যনটো পাব, তাত ক্লিক কৰি দিব। ইয়াত আহি আপোনালোকে একেবাৰে তলত চাব, ইয়াত তেওঁলোকে ধুনীয়াকৈ লিখি থৈছে, যেতিয়া এক্সচেঞ্জত 2023 চনৰ নৱেম্বৰত এক্সচেঞ্জত লিষ্টিং হ'ব, আৰু ইয়াৰ লিষ্টিং প্ৰাইচ হ'ব $0.10 to $0.20, অৰ্থাৎ 0.10 পৰা $0.20 ভিতৰত লিষ্টিং হ'ব। ইণ্ডিয়ান পইচা হিচাপত 7 পৰা প্ৰায় 14 টকা 15 টকাৰ ভিতৰত আৰু। গতিকে বন্ধুসকল, দেৰি নকৰি আপোনালোকে মাইনিং আজিয়ে ষ্টাৰ্ট কৰক। কাৰণ এতিয়াও ইয়াৰ লিষ্টিং হ'বলৈ প্ৰায় সম্পূৰ্ণ এবছৰ বাকী আছে। আৰু এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ মাইনিং কৰি থাকিলে আপোনালোকে প্ৰায় 15,000তকৈও অধিক কইন গোটাবগৈ পাৰিব। আৰু ভৱিষ্যতে ইয়াৰ দ্বাৰা আপোনালোকে এটা মোটা পইচা কালেক্ট কৰিব পাৰিব। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ, কিন্তু তাৰ আগতে মই আপোনালোকক আৰু এটা ভাল খবৰ দি থৈ যাওঁ। অহা আগষ্ট মাহৰ 25 তাৰিখৰ পৰা পাই নেটৱৰ্কত পৰা ফ্ৰী পাই কইনৰ দ্বাৰা আমি পাই চেইন মলত যিকোনো বস্তুবিলাক বিকা কিনা কৰিব পৰা হ'বলৈ গৈ আছে। চ' যিসকল লোকে তেওঁলোকৰ মোবাইলবিলাকত পাই মাইনিং কৰি আছিল, তেওঁলোকলৈ মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনালোঁ। চ' বন্ধুসকল, এনেধৰণৰ নতুন নতুন তথ্যবিলাক আগতীয়াকৈ পাই থাকিবলৈ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'ব। তেন্তে বন্ধুসকল, আজিলৈ আহোঁ। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে। জয় আই অসম।